কইনাৰ ঘৰ পোৱাৰ আগতে বিয়াৰ বৰযাত্ৰীৰ বাহন আটক কইনাৰ বাবে অনা সোণৰ অলংকাৰ নগদ ধন লৈ পলায়ন মন কৰক যুৱকজনলৈ দৰাৰ হাজত ওলাই আহিছিল কইনা আনিবলৈ কিন্তু কইনাৰ ঘৰ পোৱাৰ আগতেই সন্মুখীন হ'বলগা হ'ল বিপৰীত পৰিস্থিতিৰ বৰযাত্ৰীৰ লগত সংঘটিত হ'ল ডকাইতি কাণ্ড দুৰ্গা পূজাৰ চান্দাৰ নামত বিয়াৰ বৰযাত্ৰীৰ বাহন আটক কৰি একাংশই চলালে লুটপাট দৰাচলতে কেইজনমান যুৱকে চান্দা বিচাৰি বাহনখন ৰখাইছিল বৰযাত্ৰীয়ে চান্দা কমকৈ দিব বিচৰাত বাহনত থকা মহিলাৰ ওপৰত দলটোৱে আক্ৰমণ কৰাৰ অভিযোগৰ উপৰিও কইনাক পিন্ধাবলৈ অনা সোণৰ অলংকাৰ নগদ 30,000 টকালৈ পলায়ন কৰে দলটোৱে ইয়াত এটা বিয়া আছে নাকি বিয়াৰ গাড়ী বিয়াৰ মানে টোটোৰ গাড়ী আহি আছে তাত দেখি ইয়াত মানে দুৰ্গা পূজাৰ নামত চান্দা তুলি মানে আমাৰ মহিলা মানুহক মাৰিছে তাৰপিছত বহুতো ল'ৰা